guys, good afternoon. Welcome back to my channel. এয়া আজি আমাৰ ৰুমত আহিছে উৰ্মি আমাৰ ক্লাছমেট হয়। উৰ্মি আৰু আন্তাৰা কাইলৈ একেলগতে ঘৰ যাব। তাই আজি আহিছে, আমি মাতিছোঁ তাইক, আন্টিও মাতিলে একেলগতে ফুৰিম বুলি। মই আৰু খুলি দি আছোঁ, ময়ো কম নহয় দেই। উৰ্মি এইটো কি বস্তু? এইটো ফ্ৰাইমিছ only for উৰ্মি ভেজ পাৰ্টি। এইটো কিবা আছে নেকি? এইটো চব্জি কিয় নেদেখা? এইটো দেখা বাক্কা বানাইছোঁ চব্জি না তুমি ভালকে খাইয়ে থাকো। জ্বালার নাই শেষ। মাছও তো তোমার ছোটো ছোটো মাছ দিলাম, জেসাটা দৌ ছোটো ছোটো বড় বড়। এইয়া তুলি আজি আমি ফুৰিব যাম কাৰণে তাই কাপোৰ প্ৰেছ কৰি আছে, ৰেডি হৈ আছে। এইয়া कुछ बोलो। क्या बोलूं? कैसा लग रहा है? कल पूजा के लिए घर जा रहे हो? अरे बहुत अच्छा लग रहा है, इतने दिनों से तो यही वेट कर रहे हैं ना। ओह गॉड, पापा की परी घर जा रहा है, पापा इज वेटिंग। पापा की पड़ी, हाँ पापा की पड़ी। ओके बाय Bye बाय। bye. इवनिंग लग पाए सो। हाँ इवनिंग मिलते हैं फिर से इवनिंग को। গুড ইভিনিং গাইজ, আমি এতিয়া যাব ওলাইছোঁ। এনেই ওলাই যাওঁ, পূজা চূজা চাই আহোঁ, কাইলৈতো ঘৰ গুচিয়ে যাম। আণ্টি আৰু উৰ্মি আন্তাৰা আমি কেইজনী এনেই ওলাই গৈ অলপ ফুৰি আহোঁ। আৰু সেইদিনা আমি ৰেষ্ট কেম্প গৈছিলোঁ, আজি এই পাণ্ডু ঘাটৰ ফালে বহুত কেইখন পূজাই হৈছে, তাতে গৈ ফুৰি আহোঁ বুলি আণ্টিয়েও লগ ধৰিছে। আমিতো কাইলৈ গুচি যাম, আণ্টিয়ে অকলে হৈ যাব পাছত, সেইকাৰণে ওলাইছোঁ আৰু যাবৰ কাৰণে। এইফালে উৰ্মি, এইফালে আণ্টিক চাওক আজি কি ধুনীয়া একদম শাৰী পিন্ধি একদম ধুনীয়া কৰি ওলাইছে। And this is Tuli. Look at her. ইমান চবেই ৰেডি একদম ষ্টাইল কৰি পূৰা মেকআপ কৰি ওলাইছে। এমনিতে যাইতেছি মণ্ডপে, ওদের দিনে আমরা তো কালকে যাইব গিয়ে না বসুন। কেতিয়াবা জিপ এইটো কাম নকৰে। আমাৰ সাইডে এটা সেলফি তুলি ল'ব লাগিছিল ন, মই তুলি ল'ব। We are ready. आंटी ये मेरा 2 साल पुराना आउटफिट है गाइस, आई नो इट्स वेरी कॉमन बट फिर भी मैं यही पहनूंगी। चलो मेरा वाले के बारे में नहीं बोलूँगी अभी ब्लॉग में। आ जाओ। ओके आ जाओ। आंटी कहाँ गया है देखो। আমি ৰখি আছোঁ ৰামৰ ভৰিৰ তলত। কি ফুর্তি করেছি, ফুর্তি ভিডিও করে এইবার আমি সেটা বুকের ক্ষেত্রে হতো না ভাই, করতে পারলাম না। আরে তো ভালো গেছে, এটা একটু মাথা তোরা আছে। ইনফ্যাক্ট আমরা আসলে একটু রেখে খানাটা আয়না কেন তোমরা স্টার্ট করো না, তোমরা তাও আমি আহি পালোঁ এইমাত্ৰ, বাজিছে 12টা বাজিবলৈ 15 মিনিট আছে। এতিয়া আহি পালোঁ, খোজকাঢ়ি আহিছোঁ। তাৰ পৰা ডিনাৰ কৰি পেলাই মা মনসাত খালোঁ, ডিনাৰ কৰি এতিয়া আহিলোঁ। এতিয়া আমি ড্ৰেছ চেঞ্জ কৰি পিনে ফ্ৰেছ হৈ একদম ডাইৰেক্ট বিচনাত উঠিম আৰু। বাই বাই बोल दो सबको। बाय बाय बाय। मेरा हाल थोड़ा बेहाल हो गया बट इट्स ओके। আজিৰ ব্লগটো ইয়াতে এণ্ড কৰিছোঁ। যদি ভাল পালে চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আহিবলগীয়া আপডেটছবিলাক আপোনালোকে পাই থাকে, নটিফিকেশ্যনবোৰ। তো আজিলৈ বাই বাই, গুড নাইট। कैप्शन दिया ये बड़ा वाला शेपलेस तेरे लिए बनाया है। ये किसने बनाया मालूम नहीं, ये किसने बनाया। हमारो और हाई चांसेस
সেইটো দেখাই দিয়কচোন আণ্টি पता नहीं क्या होगा but we are trying our level best. Okay. wow and there is aunty এইটো দিয়াৰ লগে লগে ভাগি যাও এইটো দিয়াৰ লগে কোনে বনাইছে আণ্টি আজি আকৌ বনাইছে গোলাপ না মই বনোৱা নাই সিহঁতে বনাই আছে অঁ তিনিজনীয়ে মিলি বনাই আছে আৰু মইতো এতিয়া উঠিছোঁ মইতো নাই সিহঁত এইয়া আমাৰ ছাদৰ পৰা ভিউ এইটো হ'ল আদাবাৰী বাছ ষ্টেণ্ড আইনক্সটো এইয়া একদম ওচৰতে আমাৰ ওচৰতেই চিনেমা হল তথাপিতো চিনেমা চাব নাযাওঁ ক'তো ওচৰতে চব আছে আমাৰ কিন্তু ওলাই যাবলৈ সুস্তি ক'তো ওলাই নাযাওঁ ব্ৰেকফাষ্ট কৰিব বহিলোঁ এতিয়া ব্ৰেকফাষ্ট কৰিব ঢেৰ বস্তু আছে এতিয়া কি খাওঁ মিঠাই ঢেৰ ইফালে তুলি আৰু উৰ্মিয়ে বনোৱা গোলাপ জামুনো আছে ইফালে কিবা এটা খাম আৰু চবৰে আছে হোৱা নাই গম পাইছোঁ এনেই দেখাইছোঁ আৰু কালি আমি মা মনসা চিকেন খাইছিলোঁ যে মানে শেষ কৰিব নোৱাৰিলোঁ বহুত বেছি হৈ গ'ল আণ্টি আৰু মইহে খাওঁ অকল চিকেন তো পেক কৰি লৈ আহিলোঁ এতিয়া আণ্টিয়ে চিকেন ৰোল বনাব বোলে এয়া হোমমেড চিকেন ৰোল হোমমেড চিকেন ৰোল ৰাতিপুৱা গোলাপ জামুন বনালে এতিয়া চিকেন ৰোল বনাব আকৌ তেহেঁত দুটাক ভাত খুৱাই পঠালে ন আণ্টি ভাত দিলে নে ভাত চাত খুৱাই পঠাইছে আৰু পানীলাও তৰকাৰী অঁ এতিয়া আমি অকণমান চিকেন ৰোল খাই লওঁ তেহেঁতে মানে হেৰি চিকেন নাখায় দুইজনী ভেজ হয় সেইটো কাৰণে এইটো এগ চিকেন ৰোল হ'ব ন আণ্টি নহয় এক সুপাৰ ডুপাৰ চিকেন ৰোল স্পেচিয়েল চিকেন ৰোল স্পেচিয়েল চিকেন ৰোল স্পেচিয়েল চিকেন ৰোল স্পেচিয়েল চিকেন আচল বস্তুটোতো এতিয়া বাকী আছে ন হেৰিটো কৰিম এইটো কি আণ্টি এতিয়া কালি যে চিকেনটো আমি খাব পৰা নাই লৈ আনিছিলোঁ অঁ সেইটো চিকেনখিনি গোটেইখিনি হেৰি বনৰ পৰা হেৰি কৰি দিলোঁ বোনলেছ কৰি দিলোঁ বোনলেছ কৰিলে এইটোত এতিয়া অকণমান চালাড দি দিলোঁ অনিয়ন অকণমান কিউকাম্বাৰ আৰু টমেটো এতিয়া এইখিনি এনেকৈ দি দিম একদম চিম্পল হয় এতিয়া অকণমান চাট মছলা আৰু চচ দি দিম ৱাও চিম্পল হয় বাট টেষ্টি হয় আৰু কিন্তু অলপ হেল্ডি মেয়নিজ আছে নে আণ্টি মেয়নিজ আছে অঁ চাব লাগিব চিজো থাকিলে চিজো দিব চুপাৰ ডুপাৰ মানে হেৰি চিকেন এইটো আণ্টি স্পেচিয়েল আণ্টি স্পেচিয়েল ক'ব পাৰা আৰু আমি বস্তুখিনি নষ্ট নকৰিলোঁ ঘৰত বনালোঁ তেল চেল চব ভাল অকণমান তেল দি বনাইছোঁ আৰু আটাৰ ৰুটি হয় হয় সেইটো এটা ময়দা নহয় ময়দাতকেতো আটাটো ভাল সেইটোৱে হৈ গ'ল পনীৰো লৈ আহিছিলোঁ বাৰু আমি তেহেঁত দুজনীয়ে খাই গ'ল কালিৰ লৈ আহিছিলোঁ অলপ কাৰণ হোটেলত খোৱাৰ পিছত যদি পেলাই দি আহোঁ সেইটো চাগে আকৌ মানে আণ্টি চেজৱান চাটনি আছে নেকি শেষ হ'ল চাটনি নাই শেষ হ'ল ন পাৰি কিন্তু এতিয়া বৰ্তমান মোৰ তাত চেজৱানৰ চাটনিখিনি চেজ হ'ল সেইকাৰণে হ'ব দিয়ক যি আছে সেইটোৱে যি এভেইলেবল আছে সেয়া আৰু চব ফ্ৰেছ বস্তু হয় এয়া আমাৰ ৰোল ৰেডি হৈ গ'ল খাম এতিয়া অঁ দি এক্সেলেণ্ট মোৰ নিজৰে হাতৰ বনোৱা বিশ্বাস হোৱা নাই নেকি ইমান যে ভাল লাগিছে আৰু বহুত খোলা মনত খাই আছোঁ হেল্ল' গাইজ গুড আফটাৰনুন এতিয়া বাজিছে 3:30 3:30 হৈছে এতিয়াহে মই ফ্ৰী হৈছোঁ মানে অলপ কাপোৰ চাপোৰ ধুলোঁ আজি ঘৰত যামগৈ যিহেতু ৰাতি তো কিবা কিবি কাপোৰ চাপোৰ ধুই গ'লোঁ কালি পিন্ধি গ'লোঁ সেইবোৰ এতিয়া থৈ গ'লে বেয়া হৈ যাব তো ধুই মেলি চব মেলি দিছোঁ এতিয়া পাছত শুকালে আণ্টিয়ে আনি থৈ দিব আৰু এতিয়া লাঞ্চ কৰিম লাঞ্চ কৰাই নাই এতিয়ালৈকে ৰাতিপুৱা ৰোল খাইছিলোঁ যে দেখাইছিলোঁ আপোনালোকক ভোক লাগাই নাই তেনেকৈ মোৰ তাৰপিছত এতিয়া খাম আৰু এতিয়া আণ্টি অলপ ৰেষ্ট লৈ আছে আণ্টিক উঠাওঁগৈ আণ্টিয়ে মোৰ কাৰণে ৰখি আছে মই ফ্ৰী হ'লে আণ্টিয়ে ভাত খাম বুলি ৰখি আছে আণ্টিক উঠাওঁ আণ্টি অঁ আণ্টি আপোনাক উঠালে ভয় লাগে ভাতটো খাই লওঁনে অঁ
এতিয়া লাঞ্চ কৰি লওঁ আমি। আজি কি বনালে আণ্টি? এইটো ভাত, এইটো দালি, এইটো পানীলাও আৰু মটৰ দি পিনে এটা চব্জি বনাই। এয়া নহৰু আচাৰ আমি মেলাৰ পৰা কিনিছিলোঁ সেইদিনা। এয়া চয়াবিন আলু চব্জি আৰু দালি।